কৰা যায় ভলাদা বতৰচোন একো নাইও সেইটোৱে মাথা মাৰিব লাগে ঘৰত পাই না তিৰিৰ গালি খাওঁতে গৈছে ঘৰত গালি হাতে গৈছে ভাই ডগরি গালি বাদে গিয়ে সেইটোৱে ভলাদা 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 এটা কাম কৰাই ভাল হয় নেকি এই ৰাস্তাত লাইনত তার হৈ আছে বুজি না আপুনি লাইনত তার হৈ মই এখন জিকা পুৰা নিদি আপুনি মুচক চাহ জলপানৰ যোগাৰ কৰিম আৰু আমি মোক মাৰবা খুজিছা আপুনিহে মৰব আমি নলিহে মৰব আমি কি কৰিব লাগে এ ভলাদা আৰু এটা কাম আছে কিন্তু হাজিৰা মাতি বহি আছে তাহাঁতন বহুত সুৰক্ষা দি ৰাখে তাহাৰ গাত বহুত মল হৈছে হিমন্তও আমাক কৈ সেয়ে চাফা কৰা দায়িত্বটো ল'ম লাগি তুমি ভাল চিন্তা কৰছা লাগৰ লেংৰেদি কাম খোজা কথা মাথা মাৰছা দৰে নাখাব চেল কি হাৰা আহিলাব ভলাদা এটা কথা চিন্তা কৰছো মই এই ভাদ্ৰ মাহৰ পূৰ্ণিমাৰ দিনা সঠিক এটা আছে কিনা এটা ভাল বস্তু উঠাব লাগিব না ঝাৰত পৰলি মাইৰো কম খাবি পিকনিও কম পৰব পিকনাই মাথা মাৰা ভাল এইটো আপুনি ভাল মাথা মাৰছে ভলাদা এতিয়া এটা কাম কৰোঁ আমি ইয়াৰ পাতলা পাতলিয়ে হওঁ বেৰাৰো কাণ আছে মানুহে শুনলি ভাল কথা কয় সেইটো আমি এই দুদিন পাতলা পাতলি হৈ থাকিব লাগিব এই দুদিন আমি লগ হ'ব নোৱাৰা এতিয়া যাওঁ বাৰু এতিয়া আমি যাওঁ ৰে যাওঁ বাৰু আমাৰ যাওঁ আৰু আমাৰ ভলাদা এই চিকাৰটো কৰাই দিয়া ভাল হয় হ'ব মইতো বহুত দিন আগৰ পৰা ভাবি থৈছোঁ এই যে আমাৰ ঘৰ হৰেণ আছে ঐ যি হৰে সিয়াৰ এটা খাহী আছে প্ৰায় 1 কুইণ্টলৰ আন্দাজ ৰাখব চুৰ কৰাটো ভলাদা মহাপাপ কাম হ'বই হে ভাই তিৰিৰ গালি খাটো আৰু বেছি মহাপাপ যো তিৰিৰ গালি খাৰি খাত চাই চুৰে কৰোঁ যো হে যো হাও ইদিন বুঢ়াই ভৰি তুলি বিলাকে পাৰবি নাই আজি ছাগালটো নিবা পাৰিম যাব ৰ ছাগালটো নিবা নৰলি আৰু তিৰিৰ গাড়ী খাব লাগিব হাও পুতে কৈ লাগব হে মায়া কৈ যো চালা ইয়াক জন্ম দিয়া ভুলিছি যা যা মই যাই আছো তই মাতেকে যা যাছো যা তই চাগালটো চাইয়া মোৰ হাগাল আছে মই হাগবা যাম হৌ হৰেনে আহাই দঙি ই হাগবা আহিছে ই 3 দিনৰ হাগাই নে নেকি ৰাখাই বছে হেই ভলাদা ই হাগি থাকোঁতে আমি চিকাৰটো উঠি দিয়াই ভাল হয় নেকি যো ঐ হাগি উঠেন নাহে অ দেৰি হ'ব এই ই নাৰকলৰ গছত আছে আকৌ মাতবা লাগব ভলাদা লাইটটো জ্বলি আছে হেই দৌৰিতে মানে যিটো ডাঙৰ দেখা পাব সেইটো আকলি পাওঁ তই ল'বি হে ভলাদা এটা পাইছো এতিয়া বস্তাত পৰো চিধা হৈ তোৰ তাকে লৈ যাওঁ বাহা কি বম খাবি ইয়াক বেচলি বহুত টকা পোৱা যাব এই ভলা কামক চাং লাগছিল তিৰিৰ গালি খাটো কম দেই খুলি দি হৰেণৰ এইটো দেখোন ডাঙৰ কি ৰে তি ই
কিয়ে বস্তু এটি আপাই নামাই নাকি অ হেল্ল' অ দে মই যাই আছোঁ দে এই ভোলা কামত তিতে ফোন আহিছে আৰু মই যাম দে হলা দা মোৰ হাগা লাগা আনিবা মই যাম দে তুমি গেলি দেখোন এটা কথা দাদা মই গাখীৰ এই যা মই খুৱাম গাখীৰ যা এই ক'ত বা গেল ছাগাল চাইবা যে খালে চালে পৰি থাকিল নেকি আও জেঠু তোৰ চলিটো কি আবৰাই ই খালত পৰি আছে ইয়াৰ জন্ম দিয়ে মোৰ ফুল হৈছে দেউতাই মিছা কথা কৈছে মোক বস্তা দুটা কমে নিবা আলছি হলা তই মোৰ চলিটো লৈ গৈছা তোক এনে বুলি ভাবা নাছিলো এই ভাই তোৰ ভাই খাইটো নিবা আহিছিলোঁ কিন্তু ভাই এইটো খাই গুচি গ'ল মোৰ ভাই নামাৰিবি তোক মই নামৰিম হাও হলা দা কি খবৰ ৰে এইদিনা আও ভোলাটো বেছিকে বসছিল কিনে লাগাত কৰি সত্যা বেছি হৈছে খাই থকা যে অৱস্থা কিবা হৈছে না কি এতে জৈ নেৰা খাইছি জৈ নাৰাখাইছে ভোলাদা সিদিনা খাহীটো গাখীৰ খুৱালি না গাখীৰ খুৱাই তোমাক দামৰা খুৱাই আন পাইছি হাতী চিৰি গৈছে গাল্লি দুখাই চিকাৰ আৰু কহাই দিয়া যায় হলা দা চিকাৰ একবাৰ হাত চাং ভাঙলি বাৰী আৰু মোৰ কলিজাটো খাই ফেলবি এই বিপদৰ বন্ধু হে প্ৰকৃত বন্ধু এনে বন্ধু হৈ লাভ নাই নমস্কাৰ একদিনৰ দুনিয়াতে আছা নাকি ভালকে কল এইচোন তই কৈ দি নমস্কাৰ আমাৰ ইউটিউব চেনেলটো আপোনালোকে লাইক কমেণ্ট সাবস্ক্রাইব করবার কথা কথা চাই ভিডিঅ'টো